আজি স্বৰ্গযাত্ৰা খেলৰ শুভাৰম্ভ কৰিব আমাৰ ভগীৰথ বৰা এইফালে সভাটোতকৈ এটা আকৰ্ষণীয় খেলৰ প্ৰস্তুতি চলি আছে, যিটো স্বৰ্গযাত্ৰা বুলি কোৱা হয় আমাৰ ইয়াতে, আৰু সেইটো এতিয়া বৰ্তমান প্ৰস্তুতি চলি আছে, আপোনালোকক দেখাই আছোঁ। আৰু এটা সুন্দৰ খেল হ'বলৈ গৈ আছে আমাৰ এই 1 নং কাকি কপৌফুল ৰঙালী বিহু যি উদযাপনা সমিতিত আমাৰ এই তেলিয়াটি খেলপথাৰতে সেই খেলখন অনুষ্ঠিত হৈ আছে। তো অকণমান আপোনালোকক দেখা দিব বিচাৰিছোঁ, এইখিনি অব্যাহত হৈ থাকিব, আগবাঢ়ি গৈ থাকিব, আপোনালোকে সুন্দৰকৈ ভিডিঅ'টি চাই থাকক। এইফালে এয়া বাবাকন্দাই গাঁত খানি আছে, আৰু এইটো দেখিছে এডাল কলগছ, কিমান দীঘল কলগছ চাওক। তো এইডালত উঠিব লাগিব, ইয়াতে তেল চেল খানি দিয়া হ'ব, সকলোখিনি বাৰু পিছত দেখাই আছোঁ। বৰ্তমান যিহেতুকে এতিয়া কাম কৰি আছে, তো তাৰ পাছত সেই খেলখন হ'ব, এখন বহুত মনোৰঞ্জন খেল হ'ব, আপোনালোকে উপভোগ কৰিব সুন্দৰকৈ, আপোনালোকে চাই থাকিব, ধুনীয়াকৈ চাই থাকিব। বৰ্তমান এতিয়া এই স্বৰ্গযাত্ৰা খুটা পুতি ৰেডি হৈছে, আৰু আপোনালোকে এইটোৰ ওপৰত দেখিছিলে কি আছে, এইটো ভালকে চাই লওক, এটা 500 টকী আছে, এইটো যোনে আনিব পাৰিব সিয়ে এইটো লাভ কৰিব 500 টকাটো। আৰু এতিয়া বৰ্তমান ইতিমধ্যে খেল অলপ পাছতে আৰম্ভ হ'ব। নিপল খেলটো কিমান সময় আৰম্ভ হ'ব? 10 মিনিট পিছতে আমি আৰম্ভ কৰিম। এটা আকৰ্ষণীয় খেল, 2 বহাগত এইটো আমাৰ কপৌফুল ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা স্বৰ্গযাত্ৰা নামেৰে জনা যায়। ওপৰত 500 টকা এটাকে দেখাই মই দেখিছে বাৰু ৰাইজে 500 টকা লগাই দিছোঁ, আৰু চবে আমি সকলোকে নিয়মাৱলীবিলাক কৈ দিছোঁ। এখন চুৰিয়া পিন্ধিব লাগিব, এখন মানে লেংটিকে পিন্ধিব লাগিব, এনেকৈ এইফালে দিয়ে ফোনটো মাৰি ল'ব লাগিব, পিঠিত এনেকৈ নাম্বাৰিং কৰা হ'ব, 1 2 3 4কে নাম্বাৰিং মতে আহিব, আৰু ওপৰত উঠি পেলাই যোনে পায় 500 টকাটো তেওঁ। ঠিক আছে, ঠিক আছে, নাম্বাৰিং হ'ব এতিয়া। এইটো 1 নম্বৰ। এই তোমাৰ নামটো কি? তোমাৰ নামটো কি? দীপুনাথ। আৰু এইফালে 2 নম্বৰ। তোমাৰ নামটো কি? কিমান নাথ? বাৰ 13 13। তোৰ নামটো? নমস্কাৰ, মোৰ নাম জ্যোতিষ্মান নাথ। জ্যোতিষ্মান নাথ। আৰু কোন আছে? বৰ্তমানে ৰেডি হৈছে 1 নম্বৰ 2 নম্বৰ এনেকে 13 নম্বৰলৈকে হৈছে। তেল নেপেলাবি 200 টকা কেজি, 200 টকা লিটাৰ তেল। বিজেপি চৰকাৰ তেলৰ লিটাৰ নকমা দেই। আজি স্বৰ্গযাত্ৰা খেলৰ শুভাৰম্ভ কৰিব আমাৰ ভগীৰথ বৰা এইফালে এই শুভাৰম্ভণি হ'ব দিয়া। আমি তেখেতৰ কামনা কৰিছোঁ। এই প্ৰথম লাভ কৰিব বুলি আমি আশাবাদী। হুইচেল কি হ'ল? 500 ওপৰত আছে 500। আজি আকৰ্ষণীয় প্ৰতিযোগিতা, প্ৰথম প্ৰতিযোগী বাবাকন বৰাই লৈছো। আৰু তেখেতক আমাৰ স্বৰ্গযাত্ৰা কৰিবলৈ আহ্বান জনাইছোঁ।
সুন্দৰ প্ৰচেষ্টা নমুনাৰ কৃষ্ণ সুন্দৰ প্ৰচেষ্টা এই দ্বিতীয় প্ৰতিযোগী 1 নম্বৰ আমাৰ দুবাৰকৈ চেষ্টা দিয়া হৈছে দুবাৰলৈকে অলপ এক নম্বৰ প্ৰতিযোগী বিফল হৈছে হ'ব পাম ন আমাৰ 2 নম্বৰ আছে 2 নম্বৰ চেষ্টা কৰিছে তিন নম্বৰ ইতিমধ্যে আমাৰ প্ৰথম ৰাইজৰ দেখুৱালে চাইটো দেখা নাই চাৰি নম্বৰ অলপ অকণমান লাগি হ'ব দিয়া অকণমান লাগি দিয়া লাগি দিয়ক অকণমান লাগি দিয়া আৰু অকণমান উঠাই দিয়া ঘটনা ঘাইল কৰি নৰ্থ যদি ধৰি যাবা ঘটনা ঘাইল 500 টকা নোপোৱাও প্ৰতিযোগী এনে বেষ্ট হ'ব 4 নম্বৰ নিফল আকৌ এবাৰ চাৰ্জ দিয়া 5 নম্বৰ পেণ্ডেলটো খুলি যাব লাগিব 5 নম্বৰ দেখুৱাই লোৱা একদম 500 দেখুৱাই লোৱা বডি দেখো বডি দেখো এই 5 নম্বৰ খাওডাল খলকালো খাই দিয়া হয়তো বেয়া কথা কেটা কি দিয়া অকণ লাগি দিয়া লাগি দে হাতৰ বেটা লাগি দে অকণমান দিয়া এই জমাব পৰা নাই ন দিয়া অলপ লাগি দিয়া আৰু দিয়া গুচি গ'ল যুধিষ্ঠিৰ হৈ যাব প্ৰত্যেক সময় পিছত 6 নম্বৰ পদযাত্ৰা প্ৰতিযোগিতা 6 নম্বৰ এই নাম্বাৰটো দেখা উত্তম বৰ্মভাইটি দ্ৰৌপদী হাজৰিকা সুন্দৰ দিয়া উঠাই দিয়া অকণমান লাগি দিয়া বঢ়িয়া এই লগ খাও আছে খাও একো না খাও খুলিব নোৱাৰি দিয়া সুন্দৰ আকৌ দিয়া বেয়া কৰিব নোৱাৰি খাও আছে দাগ নোৱাৰিব 6 নম্বৰ পথভ্ৰষ্ট হৈ গৈছে 7 নম্বৰ পিছলৈ দেখুৱাই নাম্বাৰ দেখুৱাই দিয়া ভালকে দেখা সেইটো 7 নম্বৰ দাঙি দিয়া অকণ দাঙি দিয়া বডি দেখাই লো পোস্ট দিল একদম
তেখেতে বছৰ মাহে আমি এনেকৈ বগাই থকা দেখা পাওঁ আচলতে আজি যে তেখেতে নোৱাৰিব তাৰ মানে নাই তাকে অকণমান লাগি দিব কিন্তু তাত হ'ব হৈ যাব এতিয়া কি পাৰিব চেষ্টা চলাওক এতিয়া এইটো পাৰে চেষ্টা কৰিছে উপনীত হ'ব পৰা নাই সঠিক প্ৰভাৱ নহ'ব অকণমান যদি নোৱাৰিলে ন ভগৱানে আৰু পাবা নেকি চেষ্টা কৰিবা অঁ দিয়া কৰি আহা উঠা 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 উঠি যোৱা আমাৰ দ্বিতীয়বাৰ তুমি উঠিবা দেই এতিয়া ইয়াৰ পিছত কিবা লাগে নেকি চেষ্টা কৰা চেষ্টা অব্যাহত ৰাখিছে লগ নামাবি ভিডিঅ' কৰি আছো ভিডিঅ' কৰি আছো নম্বৰ মুছে লগ নামাবি দে লগ নামাবি মাৰিব নোৱাৰিবি